দৈব কি অষ্টম পুত্র যার নাম শ্রী কৃষ্ণ মাথে লয়া যা ভরা देखो आले जुगो माया आनीले हो ना दৈব কি অষ্টম পুত্র যার নাম শ্রী राम राम श्रीगलो रूप तो माया जाया गौत अनंत धरिले होना बहुदे আর হইলা ভরা যমুনা দৈব কি অষ্টম পুত্র যার নাম শ্রী কৃষ্ণ राम राम निदत से तो नो हुया दंदरानी दुखे जुगो माया लो जो खुदा Krishna
গণিলে ব্রাহ্মণে লিখিলে নাম ধলে কৃষ্ণ সকলে একেলগে চাপৰি বজাব নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজি মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং দেৱী পঠাইলা আহিল গদ দেখি ভক্ত কবি যত কৰ্ম সদাইলা দেখি নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং যত গুণ বিধিৰ মতে থৈলন্ত তোমাৰ কৃষ্ণ নামে নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং নন্দৰ ঘৰে আজি কিহৰ উৎসৱৰে যশোদাৰ পুত্ৰ জনে বাজে মৃদং ৰৈ ধেমালি কৰা হে নন্দৰাই ৰৈ ধেমালি কৰা বৃদ্ধকালত পুত্ৰ পাই যশোদাৰ ততে নাই কৃষ্ণ কোলাতে লৈ হে নন্দৰাই ৰৈ ধেমালি কৰা ধেমালি কৰে হে নন্দৰাই ৰৈ ধেমালি কৰা যশোদাৰ ততে নাই কৃষ্ণ কোলাতে লৈ হে নন্দৰাই ৰৈ
করা হে নন্দরায় রই রই ধেমালি করা ও তীর্থকাল পুত্র পায় যখুদার তপে না কৃষ্ণ কুলাতে রই হে নন্দরায় রই রই ধেমালি করা ও রই রই ধেমালি